GDS BPM বা GDS ABPMৰ পে স্লিপ ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে প্ৰথমতে ক্ৰম ব্ৰাউজাৰটো খুলি ল'ব আৰু ক্ৰম ব্ৰাউজাৰটো খুলি লোৱাৰ পাছত তাত আপোনালোকে সাৰ্চ বাৰত সাৰ্চ কৰিব DOP IT 2.0 এনেদৰে আপোনালোকে IT 2.0 সাৰ্চ কৰিব সাৰ্চ কৰাৰ পাছত আপোনালোকে বহুকেইটা অপচন দেখিব তাৰে ভিতৰত আপোনালোকে ওপৰত যোনটো দেখিছে https app.indiapost.gov.in কমন টেমপ্লেট এই পৰ্টেলটো ক্লিক কৰি দিব বাকিকেইটা ক্লিক নকৰিব তাৰপিছতে আপোনালোকে ৱেট কৰাৰ পাছত এনেকৈ দেখুৱাব যে আপোনালোকৰ যদি ডেস্কটপ মোড হৈ নাথাকে ক্ৰমটো তেতিয়াহ'লে এইটো খোল নাখায় সেইটো কাৰণে আপোনালোকে প্ৰথমতে ডেস্কটপ সাইড কৰি ল'ব ডেস্কটপ সাইড কৰি দিয়াৰ পাছত ইয়াতে আপোনালোকৰ আহি যাব এনেকৈ এমপ্লয়ী আইডি আৰু পাছৱৰ্ড দিবৰ কাৰণে ইয়াত আপোনালোকৰ নিজৰ এমপ্লয়ী আইডি আৰু পাছৱৰ্ডটো এন্টাৰ কৰিব লাগিব এমপ্লয়ী আইডি নিজৰ ইয়াত এনেকৈ দি দিব আৰু লগতে পাছৱৰ্ড দিব যোনটো পাছৱৰ্ড হয় আসলে ডিফল্ট পাছৱৰ্ডটোৱে যদি আপোনালোকে পাছৱৰ্ড চেঞ্জ কৰা নাই তেতিয়াহ'লে আপোনালোকে ডিফল্ট পাছৱৰ্ড যোনটো হয় DOP এনেকৈ যোনটো পাছৱৰ্ড থাকে বা বেলেগৰ ক্ষেত্ৰত বেলেগো হ'ব পাৰে সেইটো বিষয়ে মই ইমান নাজানো গতিকে আপোনালোকে এনেদৰে আপোনালোকৰ এমপ্লয়ী দি দিব আৰু পাছৱৰ্ডটো দি দিব পাছৱৰ্ডটো দি দিয়াৰ পাছত আপোনালোকে সাইন ইন কৰিব লাগিব এনেকৈ আপোনালোকে পাছৱৰ্ডটো দি দিব তাৰপিছত সাইন ইনত ক্লিক কৰিব সাইন ইনত ক্লিক কৰাৰ পাছত আপোনালোকে দুটা ৱেট কৰিব পাৰে ইয়াত আপোনালোকে স্ক্ৰীনখনত দেখিব যে দুটা ৱেট কৰিব পাৰে কিন্তু তাৰে সহজভাৱে আপোনালোকে মোবাইল OTP অপচনটোত ক্লিক কৰি দিব মোবাইল OTP অপচনটো যোনটো নাম্বাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰৰ OTP এটা আহিব OTP টো অহাৰ পিছত OTP টো আপোনালোকে ইয়াত পুট কৰি দিব OTP টো এনেকৈ পুট কৰি দিব পুট কৰি দিয়াৰ পাছত ভেৰিফাই OTP ত আপোনালোকে ক্লিক কৰি দিব ৱেট কৰাৰ পাছত এইখন আপোনালোকে ইন্টাৰফেস দেখিবলৈ পাব ইয়াত ওপৰত আপোনালোকে কতো ক্লিক কৰিব নালাগে আপোনালোকে তলফালে দেখিব যে সেলফ সাৰ্ভিস বুলি এটা আছে তাত ক্লিক কৰি দিব সেলফ সাৰ্ভিসত ক্লিক কৰাৰ লগে লগে ৰিডাইৰেক্ট হ'ব সাইটটো পুনৰ ৱেট কৰিব তাৰ পিছত আপোনালোকে বিভিন্ন অপচন দেখিব এনেকৈ আহি গৈছে তাৰে আপোনালোকে ইয়াৰ ভিতৰত সিলেক্ট কৰিব লাগিব এমপ্লয়ী পেমেন্ট সিস্টেমত ইয়াত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে নতুন এখন ইন্টাৰফেস আপোনালোকৰ আগত দেখা পাব তাত আপোনালোকে ওপৰৰ আটাইকেইটাত ক্লিক কৰিব নালাগে তলত থকা ৰিপৰ্টছত ক্লিক কৰিব ৰিপৰ্টছত ক্লিক কৰাৰ পাছত পে স্লিপ বুলি থকা অপচনটোত আপোনালোকে ক্লিক কৰি দিব তেতিয়া আপোনালোকে ইয়াত দেখিবলৈ পাব যে আপোনালোকে এতিয়া জুলাই মাহ দেখিছে জুলাই মাহ 2025 এনেকৈ আপোনালোকে সিলেক্ট কৰি পেলাই জেনাৰেট পে স্লিপত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে পে স্লিপটো ডাউনলোড কৰিব পাৰিব ডাউনলোড পে স্লিপত কৈ এনেকৈ আপোনালোকে মাহটো চেঞ্জ কৰি পেলাই বেলেগ মাহৰ পে স্লিপ ডাউনলোড কৰিব পাৰিব ধন্যবাদ